গাঁৱলীয়া বোৱাৰী বৰষাৰ অন্য এটা ভিডিঅ'লৈ মই বৰষাই আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিব। ভিডিঅ'টোত আজি মই এটা ৰেচিপি আগবঢ়াম আপোনালোকৰ মাজলৈ। যদি আপোনালোকৰ ভাল লাগে ট্ৰাই কৰি চাব আৰু স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে ভিডিঅ'টো চাই থাকিব। আজি মই বনাবলৈ ওলাইছোঁ ঔটেঙা আৰু সৰিয়হৰ জ্বলা জোল। এতিয়া বতৰত মানে এতিয়াতো ঔটেঙা ওলাইছে, সৰু ঔটেঙা। আপোনালোকে ইচ্ছা কৰিলে ডাঙৰ ঔটেঙাও ল'ব পাৰে। মই সৰু ঔটেঙাৰে বনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিব। আমাৰ ঔটেঙা মিহি মিহিকৈ কাটি লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে পকা ঔটেঙাও ল'ব পাৰে। মই সৰু ঔটেঙা লৈছোঁ, ঔটেঙা কলি। ইয়াত লৈছোঁ জালুকৰ গুড়ি অকণমান আৰু লৈছোঁ জলকীয়া কেইফুটামান, নহৰু আৰু মিহিকৈ কাটি লৈছোঁ দুটা মিডিয়াম চাইজৰ পিঁয়াজ আৰু লাগিব আমাৰ সৰিয়হ। আপোনালোকে ইচ্ছা কৰিলে বগা সৰিয়হো দিব পাৰে। আৰু জলকীয়াখিনি আমি মিহিকৈ পিচি ল'ম, লগতে অকণমান আদা এটুকুৰা দি দিব পাৰে। সৰিয়হখিনিও মিহি মিহিকৈ খুন্দি ল'ব, পূৰা মিহি কৰি খুন্দি ল'ব। এখন পেনত মই মিঠাতেল দি দিছোঁ, জোখমতে দিব মিঠাতেল। কেৰাহীখনত মই আগতে ভাজি বনাইছিলোঁ, সেইবোৰলৈ লক্ষ্য নকৰিব। ইয়াত মই মিহিকৈ কাটি লোৱা পিঁয়াজখিনি মই দি দিছোঁ। পূৰা ধুনীয়াকৈ ভাজি ল'ম যেতিয়ালৈকে পিঁয়াজৰ কালাৰ নুঠে। ইয়াত মই এতিয়া হালধি দি দিম। হালধি দি ধুনীয়াকৈ মিশ্ৰণটো পূৰা ধুনীয়াকৈ লৰাই ল'ব। মোৰ এতিয়া পিঁয়াজ ভজা হৈ গ'ল। ইয়াতে মই এতিয়া ঔটেঙাখিনি দি ল'ম। ঔটেঙাখিনি এটা ধুনীয়া কালাৰ নহালৈকে ভাজি থাকিব, পূৰা মচমচীয়া হৈ যোৱালৈকে ভাজিব। যেতিয়া এটা ধুনীয়া কালাৰ উঠিব তেতিয়া ঔটেঙাখিনি হৈ গ'ল বুলি জানিব পাৰিব। ঢাকন দি ভাজি থাকিব। আৰু এটা কথা মনত ৰাখিব, ঢাকনটো দি যাতে কলৈকৈ গুচি নাযায়। ঢাকনটো দি পূৰা গেছটো কমাই ভাজি থাকিব, দেৰি যাবলৈ নিদিব। ইয়াতে মই এতিয়া আদা, নহৰু, জলকীয়া আৰু সৰিয়হৰ পেষ্টখিনি দি ল'ম। ইয়াত কোনো ধৰণৰ মছলা মই প্ৰয়োগ কৰা নাই। আপোনালোকে ইচ্ছা কৰিলে মছলা দিব পাৰে, কিন্তু মই এনেকৈয়ে খাই ভাল পাওঁ। এতিয়া ধুনীয়াকৈ মিশ্ৰণখিনি লৰাই দিম। তাতে মই এতিয়া জালুকৰ গুড়িখিনি দি দিলোঁ। মই নিমখ দিওঁতেনে ভিডিঅ' কৰা নহ'লে, আপোনালোকে জোখমতে নিমখ লৈ ল'ব। ইয়াত মই বাতিটো আওখালি পানী দি দিছোঁ। আপোনালোকে জোখমতে পানী দি ল'ব। মই গ্ৰেভিকৈ ৰাখিম, বেছি জুলীয়া নকৰোঁ। বেছি জুলীয়া কৰিলে খাই ভাল নালাগে।
গ্ৰেভিকৈ ৰাখিব, গ্ৰেভিকৈ ভাল লাগে। আৰু ঔটেঙাৰ তৰকাৰী ৰেডি। মোৰ ভাতৰ থালিখন আজি ৰেডি হ'ল। ইয়াতে আছে ভাত, দাইল আৰু ৰঙালাও, আলু, চয়াবিনৰ ভাজি, ভাতকেৰেলা। কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব আৰু মোৰ ভাগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। আজি আহিছোঁ তেন্তে, সকলো ভালে থাকক, পজিটিভ হৈ থাকক।